friends, good morning. মোৰ প্ৰাইমেক কিচেন আপোনালোকক সকলোকে স্বাগতম জনাইছো। মই মৰ্নিং গা পা ধুই আহিলো আৰু এতিয়া মই মুখত এটো লগাম। এটো হৈছে এলোভেৰা জেল আৰু এই জেলটো ইউজ কৰিলে স্কিনটো ভাল লাগে আৰু ভালে থাকে। কোনো ইয়াত কেমিকেল নাই, সেই কেমিকেল নোহোৱা বস্তুবোৰে ইনো স্কিনবোৰ ভাল কৰে আৰু মই এটো ইউজ কৰিম আৰু সদায় কৰোঁ। বাকি বেলেগো ইউজ কৰোঁ কিন্তু আজি এটো কৰিম আৰু এতিয়া মই এটো ইউজ কৰোঁ। তাৰ পাছত এটা বস্তু দেখাম আৰু এই বস্তুটো কি মোক জনাব সকলোৱে। তাৰ পাছত হৈ গ'ল, মুখত ক্ৰীম লগোৱা হৈ গ'ল আৰু মই এতিয়া বস্তু দেখাব লৈছোঁ। বস্তুটো হৈছে এইটো বাঙি বুলি কওঁ, আপোনালোকে কি বুলি কয় মোক জনাব। আৰু এই বাঙিটো মই গাখীৰৰ লগত খাম। ভাল পাওঁ বুলি নহয়, বতৰৰ ফল বতৰত খাব লাগে, সেইবাবে ইমান এটা ভালো নাপাওঁ খাই, কিন্তু খাই চাওঁ কেনেকুৱা লাগে। আৰু এইটো খাই লওঁ, তাৰ পাছত দেখাই আছোঁ এইটো খাম। তাৰপিছত মই মটন কাৰী বনাম আৰু চাব সকলোৱে ভিডিঅ'টো। কি কৰিছা? চুলিখিনি অলপমান শুকাবলৈ দিওঁ, তাৰ পাছত মই চেৰাম ইউজ কৰিম। আৰু যিহেতু মই মটন কাৰী বনাব লাগিব, তাৰ বাবে ৰেডি কৰোঁগৈ। আৰু বাঙিটো খোৱাটো দেখাম বাৰু, কেনেকৈনো খাওঁ। মই বাঙিটো ফেভাৰিট হয়, সেইকাৰণে মই ৰ'ব নোৱাৰোঁ। ফাৰ্ষ্ট টাইম খাই লওঁ নেকি ভাবি লৈছোঁ, খাই লওঁ বুলিয়ে। চুলিখিনি শুকাবলৈ দিছোঁ আৰু শুকোৱাৰ লগে লগে মই খাইও আছোঁ। চুলি শুকাব, খোৱাও হ'ব, দুয়োটা একেলগে হ'ব। এইবোৰ যিবোৰ গুটিবোৰ উলিয়াই দিম। এইবোৰ বাঙিটো ধুনীয়াকৈ কাটি লোৱা হ'ল আৰু জুচ বনাবৰ বাবে বাটিত ভৰাই ল'লোঁ। আৰু এইখিনি গাখীৰ, মই এতিয়া এইখিনি প্ৰথমতে জুচ কৰি লওঁ, তাৰ পাছত বাকীখিনি দেখাই আছোঁ। বাঙিৰ জুচ হৈ গ'ল আৰু মই এতিয়া এইখিনি বাকো। আলু, পিঁয়াজ আৰু নহৰু এইবোৰ সকলো গুচোৱা হৈ গ'ল আৰু চুলিখিনি মই চেৰাম কৰিলোঁ। এতিয়া মই ৰেচিপিটো বনাবলৈ লৈছোঁ, আপোনালোকক দেখাম আৰু সকলোৱে চাব। ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব। ছাগলী মাংসখিনি মই ধুই ল'লোঁ আৰু এয়া হৈছে কুটি লোৱা পিঁয়াজ, নহৰু, আদা আৰু এইখিনিও পিঁয়াজ মই বেলেগ তৰকাৰে কাটি লৈছোঁ। এইখিনি আলু। প্ৰথমতে তেলখিনি গৰম হ'বলৈ দি লওঁ, তাৰ পাছত মই এইখিনি ধুই আছোঁ। ধুই ল'লোঁ। এতিয়া ইয়াত অলপ অলপ জিৰা গুড়ি, তাৰ পাছত পিঁয়াজ। যিখিনি পিঁয়াজ মই দীঘলকৈ কাটি লৈছিলোঁ, সেই পিঁয়াজখিনি ইয়াত দি দিছোঁ। আৰু এতিয়া মই এইখিনি সানিম, মিক্স কৰিম।
ফাৰ্ষ্টতে আলুখিনি ফ্ৰাই কৰি লওঁ। আলুখিনি ফ্ৰাই কৰি লৈ তৰকাৰীখিনি বনালে অলপ বেছি সোৱাদযুক্ত হয়, সেইবাবে মই আলুখিনি ফ্ৰাই কৰি লওঁ। আলুখিনি প্ৰায় ফ্ৰাই হৈ গ'ল আৰু ইয়াতকৈ বেছি ফ্ৰাই কৰিলে ভাল নহ'ব, সেইকাৰণে মই এতিয়াখিনি নমাই দিওঁ। আলুখিনি নমাই দিলোঁ। এতিয়া মই মাংসখিনিৰ বাবে তেলত তেজপাত দিছোঁ, পিঁয়াজখিনি দিলোঁ আৰু এতিয়া মই ইয়াৰ পাছত ইয়াত মছলাখিনি দিম। পিঁয়াজখিনি ৰঙচুৱা হ'লৈ ভাজি ল'ব লাগিব আৰু সকলোৱেতো বনাব জানেই, তথাপিও মই কেনেকৈনো বনাওঁ মোৰ বনোৱা পদ্ধতিটো অলপ দেখাইছোঁ আৰু বেছি স্পেচিয়েল নহয়, মোৰো চিম্পলেই বনাম, তথাপিও খাই ভাল লগা হ'ব লাগিব, সেইটোৱে আৰু। পিঁয়াজখিনি অলৰেডি ৰঙা হৈ গ'ল। মই ইয়াত এতিয়া আদা নহৰু পেষ্টখিনি দিম। হালধি দিছোঁ, অলপমান কালাৰৰ বাবে চিনি দিছোঁ, অলপ মিঠাৰ বাবে নহয়, এইটো কালাৰ হয়, সেয়ে মই ইয়াত অলপ দিছোঁ। আৰু ইয়াৰ পাছত মই এতিয়া দিম জিৰা গুড়ি, মিট মছলা, বাকী মছলাবোৰ। জিৰা গুড়ি দিছোঁ, অলপমান পানী, ৰঙা জলকীয়া পাউডাৰ, অলপ ধনিয়া পাউডাৰ, অলপমান জালুক গুড়ি, বেছি নিদিওঁ। এতিয়া এইখিনি ধুনীয়া এটা গোন্ধ আহিছে। এইকেইটা গোন্ধৰ বাবে দি দিওঁ ইলাইচি খুন্দি দিছোঁ। আজি ইলাইচি পাউডাৰ ইউজ কৰা নাই, মই ইলাইচি কেইটামান খুন্দি ইয়াত দি দিছোঁ, গোন্ধটো ভাল আহে আৰু এই গোন্ধটো মাংসত দিওঁ। অলপ টাইম ঢাকন লগাই দিম, তাৰপাছত আকৌ লৰাই দিম।
অলপ মিট মছলা দি দিলোঁ আৰু এতিয়া অলপ টাইম ভাজাৰ পাছত মই এইখিনি কুকাৰত দি দিম। কুকাৰত দিলে অতি সহজতে সিজি যাব, সেইবাবে মই কেৰাহীৰ পৰা কুকাৰত দি দিম এইখিনি। আৰু গোন্ধটো খুব ধুনীয়া